কবিতাৰ শিৰোনামা জীৱশ্ৰেষ্ঠৰ সমাজত নিসংগ বেদনা মোৰ। কবি ৰূপক মজুমদাৰ, আবৃত্তিকাৰ অমৃত ৰাজ। মনুৰ সন্তান আমি, জীৱশ্ৰেষ্ঠ মানুহ, ই যে আমাৰ আজন্ম অহংকাৰ। জীৱনৰ বৰ্ণিল যাত্ৰাত বহুজনৰ বাৰে বাৰে পাওঁ মাথোন প্ৰবঞ্চনা। মুখা পিন্ধা সহকৰ্মীৰ আচৰণৰ নিলিপ্ততা, মিছা আশ্বাস আৰু তুচ্ছ তাচিল্যতাৰ, স্বাৰ্থৰ পিছে পিছে দৌৰা, মোকেই লেং মৰা মোৰ সতীৰ্থসকলৰ প্ৰতি আজি মোৰ খং নুঠে। ঘৃণাও নকৰো, মাথোন পুতৌ উপজে। নিজক চিনি পোৱা মই যে অতিকৈ স্বাভিমানী, সেয়েহে মাথো মই হৈয়ে গৈ আছো আগুৱাই মোৰ বৰ্ণিল যাত্ৰা। সহৃদয়তাৰ বান্ধোনেৰে জীৱনৰ বাটত নগণ্য হলেও সহযাত্ৰী আছে মোৰ। মাথো শান্তিৰ উশাহৰ বাবে পোৱা নাই এখন সুস্থ সমাজ। আছে জানো আমাৰ মানৱতাৰ এখন সুস্থ সমাজ? কোনোবাই মোক দেখুৱাই দিবানে আমাৰ সুস্থ মানৱতাৰ সমাজখনক? পবিত্ৰ ভাদ মাহৰ সোণালী দিনত গুৰুজনাৰ সংস্কৃতিৰ বৰ নামঘৰত আজি শুনিছো প্ৰতিটো খেলৰ পাল পাতি পৰা দিনত হৰিনামৰ ধ্বনি। চাৰি পাঁচোটাকৈ খেলৰ মাথো ভাগত পৰা সপ্তাহটোৰ নাম প্ৰসংগ। এয়াই নেকি একতাৰ মূল মন্ত্ৰ? গুৰুজনাই এক কৰা সংস্কৃতিৰ বৰঘৰতো দেখোন বিভেদৰ জয়গান। সংগীত, কলা, সাহিত্য যলৈকে যাওঁ কিয় দেখো সতীত্বৰ বহুৰঙী ৰূপ। মন যায় উদাত্ত কণ্ঠেৰে মোৰ আশে পাশে থকা সকলক কবলৈ, মুখাবোৰ খুলি পেলোৱা, মানুহক মানুহ হিচাপে ভাল পোৱা, এখন সুস্থ সমাজৰ সহযাত্ৰী হোৱা। মই জানো মোৰ আস্ফালন হৈয়ে ৰব। তোমালোকতো একোজন বিবেক বুদ্ধি সম্পন্ন জীৱশ্ৰেষ্ঠ মানুহ। মোৰ দৰে সাধাৰণ আহ্বানৰ মূল্য ক'ত? সঁচাই জীৱশ্ৰেষ্ঠৰ সমাজত মই যে বৰ নিসংগ।